Welcome back to my YouTube channel. আজি গৈ আছো আমি ক'ত গৈ আছো দাদা হৰগৌৰী মন্দিৰ হৰগৌৰী মন্দিৰ গৈ আছো এতিয়া মোক বহুত জেগা পোৱাইছে ইয়াৰ নাম কনকন আগৰ ভিডিঅ'টো দেখাই আছো কনকনে মোক এই জেগাত বহুত ঘূৰাইছে তাৰ বাবে বহুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ তুমি কিবা ক'বা মোৰ অলপ ক'বলগীয়া নাই যদি আপোনালোকৰ অকণমানো ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কাষত থকা ঘণ্টাটো দাবাই দিব আৰু অল বটনত যায় অলটো বজাই দিব ইমানতে অ'কে বাই তেতিয়াহ'লে ভিডিঅ'টো গৈ থাকোঁ ইয়াত আমাৰ দুৰ্গা পূজা ডাঙৰকৈ হয় বহুত হাজাৰ হাজাৰ মানুহ হয় ইয়াত এইটো গোৰ্খা বুলি কয় গোৰ্খা পানীত আমাৰ এইটো আমাৰ ৰাসৰ পৰা ৰাস যে হয় এই ৰাস খোলা এইটো এটা ইয়াত ৰাস হয় ইয়াত ৰাস হয় ইয়াতে এইবিলাক বস্তু আছে দেখিছে এইবিলাক ইয়াত ৰাস হয় পানী দিয়া মাৰি দেখোঁ পানী দিয়া চাংচাৰিৰ পৰা সোমাই আহি গোৰ্খা পালোঁ গোৰ্খা পাই পানী দিয়া আমি তেতেলা যাম তেতেলাত আছে হৰগৌৰী মন্দিৰ হৰগৌৰী মন্দিৰলৈ গৈ থাকোঁ ব'লা আমি মাছৰ যিটো সৌন্দৰ্য আপোনালোকে কেমেৰাই মই ইমান ধুনীয়া সৌন্দৰ্যটো দেখাব নাই এইটো হৰগৌৰী মন্দিৰত দেখা গৈছে ইমান ওচৰৰ পৰা যে মাছ মই জীৱনত দেখি পোৱা নাই তাৰ পৰা আপোনালোকে এই চাওক মাছ ভয় নকৰে এই কেনেকুৱা ডাঙৰ ডাঙৰ মাছ আছে তেওঁলোকক যেতিয়া আহাৰ দিয়া হয় বহুত উৎপাত কৰি দিব এতিয়া এটা বিস্কুট আনিব গৈছে মোৰ লগৰ এজনে অলপ আগত এটা বিস্কুট দিলোঁ বহুত কম সময়তে শেষ কৰি দিলে কাৰণে আকৌ এটা বিস্কুট আনিছোঁ তেতিয়া বিস্কুটটো যেতিয়া খাব মানে দিম মানে তেতিয়া মাছবোৰে কিদৰে খায় সেইটো দেখাবলৈ ভিডিঅ'টো
চাওক এইটো চাওক কেনেকৈ আছে দেখিছে আৰু এটা দেখিছোঁ আৰু এটা ওলাই গৈছে আকৌ আহিছে কিমান আছে মই আপোনালোকক কি ক'ম আৰু বুজাব নোৱাৰোঁ ময়ে নিজে আনকি মোৰ ঘৰৰ কাষৰ হৈয়ে মই ইমান ধুনীয়াকৈ দেখা নাছিলোঁ আজি মই দেখিলোঁ ইমান ধুনীয়া পৰিৱেশ এই বিস্কুট আনিছে এইবাৰ বিস্কুট দিব এই বিস্কুট দিব চাব এয়া এই চাওক আপোনালোকে একদম কিলাৰ নোহোৱা আহিছে দেখিছে এই চাওক বিস্কুট দি আছে এখন গোটাকৈ দিছা এইটো চাওক গোটাকেইটা মাছ নালাগে গোটাকে নিদিবা কি বঢ়িয়া হৈছে চাওক আৰু এয়া বিস্কুট চাব দুজনে একেলগে গুড়া কৰিছে দিব চাব এই দিলে আপোনালোকে চাওক কিমান টাইমত খতম হৈ যায় দেখিছে খতম আকৌ দিলে আকৌ খতম দেখিছে আপোনালোক একবৰ সৌন্দৰ্যতা আৰু কি দিম মই একোৱে ভাবি পোৱা নাই ক'বলগীয়া নোহোৱা নিচিনা হৈছে দেখিছে দেখিছেনে এই চাওক এই ফটো এই আমাৰ ইউটিউব চেনেলৰ জীৱনত এনেকুৱা ইমান ওচৰৰ পৰা ইমান মাছ দেখি পোৱা নাই আৰু দূৰৰ কথা এইটো ইমান একেলগে ইমানখিনি মাছ দেখা নাই ইমান ডাঙৰ মাছ এতিয়া আহাৰ দিয়াৰ লগে লগে ইমান ওচৰলৈ আহি গৈছে আমাৰ বহুত মানে জীৱনত পাহৰিব নোৱাৰা এটা স্মৃতি স্বৰূপে ৰখি যাব ভাল লাগিছে আৰু আপোনালোকক দেখাই ইয়াৰ মন্দিৰটো এইপিনে ভিতৰত যোৱা নাই এতিয়া বিয়া এখন চলি আছে মন্দিৰটোৰ ভিতৰত সেইকাৰণে এতিয়া আমি যাম ব'লক আৰম্ভ মানে মন্দিৰটো কিমান আগৰ পৰা চলা এইটো প্ৰায় 500 বছৰ আগৰ 500 বছৰ কতবোৰ জংঘল আছিল এইবিলাক হয় এই জংঘলৰ মাজত সেইবিলাক গৰু চাইবা আছে হয় গৰু চাইবা আহোঁতেই যিকেইটা বিগ্ৰহ শিলৰ মূৰ্তিটো তাতে এটা ল'ৰা উঠিছিল ওপৰত হয় উঠাওঁতে এইফালে সেই বাগৰি পৰিছে এই তপ্ত হৈ গ'ল ল'ৰাবিলাক দাঙি লৈ গৈছে হয় এই পানী চানী ঢালি পেলাই আৰু সিদিনা ৰাতি থাকিল ৰাতি সপোনতে কৈছে শিৱই যে মই স্বয়ং শিৱৰ পৰিয়ালটো আছোঁ ইয়াতে তোমালোকে তাতে যাই যিটো উৎসৱ আজিলৈকে জানো তাত নুঠিবা তাত যাই পেলাই তোমাৰ ভোট বন্তি নৈবেদ্য দিলে ইয়াতে যি ভাবা তাকে পাবা এনেকৈ যিহেতু আমাৰ মানুহ সপোন কলা গাঁওখনত ক'ত মানুহবিলাক আহিল আহি পেলাই এতিয়া চাই জংঘল কাটি হয় বিগ্ৰহ গোটেই পৰিয়ালটো আছে মন্দিৰটো গছ আছে গছৰ তলত তাতে আহি পেলাই চাফা তাফা কৰি পেলাই ধূপবন্তি দি পেলাই ঠগী এখন দি পেলাই ৰৈ থাকে আপুনি বতাহ অহাৰ পিছত চৰাইবিলাক থাকে এনেকৈ কিছুদিন যাৰ পিছত কাৰোবাৰ গৰু হ'লে কাৰোবাৰ এই ল'ৰা ছোৱালী নহ'লে কাৰোবাৰ চাকৰি বাকৰি নহ'লে আহি ঠগী এখন দি দিয়াৰ সুন্দৰভাৱে ঠগী এখন দি যোৱাৰ দুদিন পিছতেই গৰুটো পাবহি বা এই ল'ৰা ছোৱালী নহ'বিলাকৰো ঠগীখন দি গ'ল যোৱাৰ পিছতে আহি পেলাই ছমাহ বছৰ পিছত ল'ৰা বাহাৰ ছোৱালী হওক আহি পেলাই ঘৰত যদি নৈবেদ্য লৈ আহে আহি তাতে সেই পৰমান্ন ভোগ লগাই এই কেঁচা ভোগ লগাই নৈবেদ্য লগাই এনেকৈ পাৰাবিলাকো পুচুকা কৰি দিয়ে ছাগলী দিয়ে গৰু দিয়ে ঘাটা দিয়ে সোণা দিয়ে এনেকৈ দি টেকেলি যায় ইমান এইটো গছৰ তলত এটা সৰু মন্দিৰ বনালে মন্দিৰটো টিঙৰ মন্দিৰ আছে সেইটো ভাঙি পেলাই এটা ডাঙৰ পাকাৰ মন্দিৰ বনালে সেইটোও ভাঙিলে প্ৰায় সেইটো 50-60 বছৰমান আছিল প্ৰায় ভাঙি পেলাই এতিয়া ডাঙৰকৈ মন্দিৰ আৰম্ভ কৰি পেলাই এতিয়া বনাই আছে মানুহটো ওলোৱা নাই এতিয়া সেই বিগ্ৰহ গোটেই পৰিয়ালটোৱে আছে ইয়াতে এটা অলৌকিক শক্তি আছে হয় এতিয়া যি ভাবা এইটো পাবাই নিশ্চিন্ত পাবাই ইয়াতে মাছবোৰ যে পোহা নে আগৰ মাছবিলাক দেখ আছে এই মাছবিলাক নামাৰে হয় এটা আগৰ মাছো আছে এতিয়া দিছে তাতে পুনৰ দিছে মাছবিলাকে চাই সুন্দৰ ভাল লাগে মাছবিলাক ইয়াত নামাৰে এই গৰুবিলাক যেতিয়া দিছে এইবিলাক এৰি দিয়া যায়
ছাগলীবিলাক এৰি দিয়া যায়, পাৰাবিলাক এৰি দিয়া যায়। ইয়াত তাৰমানে কোনো বস্তু বধ কৰা নাযায়, এৰি দিয়া গৈছে। ইয়াতে থাকেই, এই মাছবিলাকো থাকেই। এতিয়া এনেকৈ চলি আছে। এতিয়াতো সহযাত্ৰী হয় দিনটো। এতিয়া বহুত শিৱ পূজা হয়। নাম হ'ল তেতলীয়া নিজবাসী গাঁও। হয়। এইটোৱে নিজে হোৱা শিলৰ মূৰ্তি। শিলামূৰ্তি তেওঁ হ'ল হৰ, তেওঁ হ'ল গৌৰী, মই হ'ল গণেশ, এই সৰুকৈ তেওঁ সৰস্বতী, তেওঁ হ'ল লক্ষী, তেওঁ হ'ল কাৰ্তিক। এতিয়া গোটেই পৰিয়ালটোৱে আছে আৰু বাবাৰ পৰিয়ালটোৱে আছে। আহিলোঁ হৰগৌৰী মন্দিৰ। 500 বছৰ পুৰণি আগৰ এই ঐতিহ্য মন্দিৰত আমি এই তিনিওৱে উপস্থিত হ'লোহি। ইয়াত মানে কি লোকবিশ্বাসৰ মতে, ককাজনে কোৱা মতে লোকবিশ্বাসৰ মতে মানে যিকোনো মানুহে মানে ইয়াত মনৰ আশা যদি পূৰণ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত সেৱা প্ৰাৰ্থনা মনৰ নিজৰ শুদ্ধ মনেৰে ভগৱানক প্ৰাৰ্থনা কৰিলে ইয়াত সকলো ধৰণৰ মনৰ আশা পূৰণ হয় বুলি ককাজনে লোকবিশ্বাস কৈছে। তেওঁ আপোনালোকৰ আজি কেনে অনুভৱ? অনুভৱটো আমি ইয়াৰে যিটোকে আমি জানো ইমানখিনি ডাঙৰ নাছিলোঁ। পুৰজনৰ পৰা আমি গোটাখিনি গম পালোঁ। 500 বছৰ পুৰণি মন্দিৰটো আৰু তেতিয়াতো আমি জনম হোৱাই নাছিলোঁ। তাৰোপৰি গোটাখিনি কথা গম পালোঁ। যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে আপোনালোকৰ ডেছক্ৰিপশ্যনত মোৰ নম্বৰটো দি দিম। মোক যোগাযোগ কৰিলে আপুনি এই মন্দিৰটোত আহিব পাৰিব। এই মন্দিৰ বহুত যি কয় তাকে ফলে। অলপ প্ৰসাদ দিছে, প্ৰসাদটো আমি গ্ৰহণ কৰোঁ। আজি মনটো বহুত হালকা লাগি গ'ল, বহুত ভাল লাগিলে আৰু নজনা কথা জানিলোঁ আৰু বহুত কিবা চিনি পাইছে। মই কৈছিলোঁ শিৱসাগৰৰ ল'ৰা, ইয়াত আহিছিল। মই কিছুমান দেখাম বুলি ক'লোঁ, এতিয়া দেখালোঁ। এয়া সঞ্জয়, ইয়াৰে এইজন বাহিৰ আছিল, তাতো দেখালোঁ। এতিয়া ভাল পালে। এওঁৰ পৰা যদি আপোনালোকে কিবা এই মন্দিৰৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে এওঁক ডিছক্ৰিপশ্যনত মেছেজ কৰিলে আপোনালোকে পাই যাব। তো আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।